অর্জুন মগন ভৈলা ভূপঙ্গে পৰি স্বধৰ্ম খাদ্য যোগে নিস্তাৰিলা হৰি হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত কৰ্মযোগ গঢ়িবো অর্জুনে বলন্ত গুণে মহাভাগ জ্ঞানৰ প্ৰশংসা কৰিলাগ আচুক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মগছ মৰিয়া মৰি ব্ৰহ্মপদ পায় পাছে আৰু কৰ্ম কৰিবাক পাৰে পুন তোমাৰ বাক্য বুজিবাক পাৰে কোনো যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰয় নিবাৰ প্ৰাতকে মুখ প্ৰবৰ তোমাৰ বাঙাৰম্বাৰ বোলা ক্ষতিৰ যুদ্ধ বোলা ক্ষতিৰ ধৰ্ম যুদ্ধে প্ৰধান কৰ্ম নকৰিলে আগে নোপজয় জ্ঞান তজু দুইবিধ বাক্য ভ্ৰমে মোৰ জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ জন কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত জ্ঞান কৰ্ম দেখাইলো দুই গোটা পথ তাহাৰ নিৰ্ণয় কওঁ শুনা তত্ব বুদ্ধি কৰ্ম নকৰিলে আগে নহে সত বুদ্ধি বিনা সত বুদ্ধি মন সুস্থ নোহে তাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ কতোগোলা কৰ্ম কৰি হুবয় উদাস আগে কৰ্ম নকৰিলে নিশিজে ভয় নাভ যাৰ কোনো কৰ্ম কৰি শুদ্ধ মন তাকে কহিলো জ্ঞান জানিবা কৰ্ম কৰে যাৱত শুদ্ধ হেচিত বৰ্ণাশ্ৰম ধৰ্ম কৰে বেকজিত পাৰ্থে বোলে হেন যদি হুৱে ভগৱান তবে প্ৰথমতে যেনে কহিলা জ্ঞান কৃষ্ণে বোলে যিকাৰণে কহো হে দুটাৰ তোমাৰ শোকৰ দেখো নাহিবা পাৰ শোক গুচাইবাক নপা ৰয়ে কুমতে এতে গতে খাদ্য
প্ৰথমতে জ্ঞানী বা বৈজ্ঞানী যত আছয় সংসাৰে বিনা কৰ্মে কিয়ন মাত থাকিতে নপাৰে প্ৰকৃতিৰ অতি নিগুণ স্বভাৱ পূৰ্বৰ সকলো গুণৰ বৈশ্য লোক চৰাচৰ গুণে থাকি কৰে শুভা শুভ ধৰ্মা ধৰ্ম পূৰ্বৰ সংস্কাৰে যে আপুনি কৰে কৰ্ম ইৰাম স্বৰূপে জ্ঞানী বোলে মই জ্ঞানশীল কৰ্মেন্দ্ৰিয় নিৰোধীয়া কৰ্ম এৰিল কিন্তু বুনু মন বিষয়ত আছে যাৰ যতে চিন্তন ধ্যান কপট আচাৰ জ্ঞান ধ্যান কৰ্ম তাৰ সকলোৱে মিছা ইন্দ্ৰিয়য়া মন চলে আপোনাৰ ইচ্ছা যিকোনো মন নিয়মিল ভাল মতে হব ইন্দ্ৰি বৈশ্য ভৈলা মনৰ লগতে যেনিতে মন চলে ইন্দ্ৰিয়কলৈ যেন জীৱন নাথাকিলে দেহ কিছু ঈশ্বৰক অৰ্পি কৰ্ম কৰে ফল ত্যাগ এই মুক্ত যোগী যে পুৰুষ মহাভাগ জ্ঞানক ভক্তি কৰ্মে সাধে নিৰন্তৰ সেই কাৰণে বোলে কৰ্ম শ্ৰেষ্ঠতৰ নিত্য নৈমিত্তিক কৰ্ম অৰ্পি কৰা বীৰ বিনা কৰ্মে নিস্তে জানা নৰহে শৰীৰ যত কৰ্ম ঘবে বন্ধ সাংখ্যবাদী কহে যদি ঈশ্বৰত অৰ্পে তেবে বন্ধ নোহে কৰ্মযোগী বিষ্ণু তাকো জানা ধনঞ্জয় হৰি কৰ্ম বিনয়ান কৰ্মেহে বান্ধ ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিবে নিশ্চয় এই কৰ্মে পূৰ্বৰ বাসনা হৈবে ক্ষয় জ্ঞানৰ কৰ্মৰ দূৰ কহিলো বেদ তোমাৰ প্ৰশ্নৰ সখী দিলো পৰিছেদ আৰু ব্ৰহ্মা বচন লীলা নমত যজ্ঞৰ সহিত প্ৰজাং সজিলা পূৰ্বত তপ জপ যজ্ঞ কৰি দেৱ পূজে নৰ দুষ্ট ভূয়া দেৱতায়ো দেয় ইষ্ট বৰ
অইনে দুহান্তৰো সাধে ঈশ্বৰ যুগ দেৱে দেয় অৰ্থ কম নুছে ৰয় ভোগ সেই ভোগ মনুষ্যে দে অকণে দিখাই অধমনাৰ কীটাত পৰে চূৰ নাই আৰু পঞ্চযজ্ঞ নিতে যিজনে নকৰে পঞ্চশুনা পাতকত সেইজন পৰে মনুষ্যৰ পাপ বুহিন অল্পতে পঞ্চশুনা যাক বোলে শুনা ধনঞ্জয় ধান্য কুশায় কল শীত পানী আনে সমাজনী মাজে দেখি ধান কবহানে হৰিষা পতাত মাতি কৃষি কৰে ধূনা গৃহস্থৰ নিজে পাব যেহি বংশ শুনা ই বংশ অধৰ্ম গোচৰ যেহি মতে পাঞ্চ গোলা যজ্ঞ গৃহী কৰিবে গণিতে শুনা পঞ্চ যজ্ঞ যে নকৰিবে গণিতি পাঠ হোম কৰি বিষ অৰ্জিব অতিথি স্নান দেৱ পূজা কৰি তৰ্পিবে কণৰে হোম বলি স্তুতি পাঠ তাত অনন্তৰে দিদি ৰয়নে ঘৰে ৰাজমাৰ্গে যাইব সবাকুৰ জিয়া পৰে অন্ন খাইব দেৱগণে দিয়া দেহ অৰ্থে নাধে অৰ্ণ নহে পাপ মাত্ৰ কৰয় যজ্ঞ কৰি যিটো জনে অৱশে সকায় তাৰ যতে পাব বিষ্টিদাৰা অন্ন ঘুৱে জানিবা থাকাত অন্ন শব্দে কুক্ৰ ৰূপে ৰজা হোৱে জাত প্ৰাণীৰ ব্যাপাৰ কৰ্ম উপজয় গুণ কৰ্মত উপজে জয় জানিবা বেদ বাক্য সন্দেহে জয় উপজয় বেদে ঈশ্বৰৰ বাক্য জানিবা নিশ্চয় সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয় কৰ্ম কৰি জগতৰ চক্ৰ প্ৰৱৰ্তয় ঈশ্বৰৰ আজ্ঞা ভাঙি নকৰয় কৰ্ম
পাপৰ অভিমানৰ ব্যৰ্থ হৈ নাজন্ম ঈশ্বৰৰ বিয়াহি কৰ্ম সদাচাৰ পুণ্য ভোগী হুৱে গীতু ঈশ্বৰে বিয়া কৰ্ম সংসাৰে জ্ঞান দধি মধিয়াত দুগ্ধ ঘৃত হুৱে যিকোনো আত্মাতৰতে তুষ্ট সৰ্বদাই তাৰে জানিবা কিনছি তেকো কৰ্ম নাই কৰ্ম কৰে যদি প্ৰভু নহে বুই নভাগ কৰ্ম নকৰিলে পাবে নপাব বিধি নিষেধক যোগী দুয়ো গুৱে ৰয় কাহাতো নকৰে কিন্তু অৰ্থ ব্যাপাচয় তোমাৰ অৱশ্যে কৰ্ম কৰি লাগয় যিমতে কৰিবা কৰ্ম শুনি শুনি লয় ঈশ্বৰ চৰণে মন কৰি আনিবে পৰম গতি পাইবা কেবে গুড়াকে জনক গয়াধি কৰি ৰাজৰ শিৱৰ হিমতে কৰ্ম কৰি কৰিলা সংসাৰ জ্ঞান ভক্তি ভৈল যে কিছু কৰ্ম নাই তথাপি কৰয় কৰ্ম লোক প্ৰৱৰ্তাই শ্ৰেষ্ঠজনে যদি কৰ্ম কৰে শাস্ত্ৰ পথে অল্পজনে তাক দেখি কৰে সেই মতে ভাল হওক মন হওক শ্ৰেষ্ঠে যিবা কৰে হিতৰেও শ্ৰেষ্ঠৰ মান মনে ধৰে যত মোহৰ তব্য আছে পূৰ্ণ তভু লোক প্ৰৱৰ্তাই কৰ্ম কৰো কোনো জগত ঈশ্বৰ বহি আৰু লক্ষ্মীপতি ইহাৰ অধিক কিবা হৈবেক সম্প্ৰতি যদি হেলা কৰি কৰ্ম আৰু স্বৰূপত কৰ্ম এৰি লোকে ধৰি বেক মোৰ মত কৰ্ম লোকে নষ্ট কৰ্মী পাপী হৈব নৰ মই নাক কৰ্তা ভৈলো সকলো লোকৰ লোক প্ৰৱৰ্তাৱে জ্ঞানী কৰ্ম দৰে অজ্ঞানীৰ থানে কৰ্ম ফল এৰি কৰে কৃষ্ণে বোলে সখাবত যাৰ দিহবদী উপদেশ পাইলে নিষ্ঠা ভগনে দেৱজী তাক উপদেশ দিব
নিবিতিকিন শীঘ্র অকাবির বুদ্ধি ভেদ কৰিব কাৰ্যিত উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী উভয় জন্মত থাকি হৈব পাপ ভাগী সকামত পূৰ্বে আছে তাকো নচালিব যেহেন স্বভাৱ যাৰ তাকো নিউজিব যদি বোলা জ্ঞানী অজ্ঞা নিৰতি বাচিন প্ৰকৃতিৰ গুণত আপুনি সময় ভিন্ন গুণই চাই দিয়ে বি হয় কৰ্ম কৰে মই কৰো বুলি অজ্ঞে অহংকাৰে মৰে মুকৰ্ম ভজয় জিত জানিবা সাক্ষাৎ নিপিন্ধে তুলসী ৰক্ত ওলা কপালত জ্ঞানী কোনো গুণ কৰ্ম বিভাগ জানে ও দেহ আত্মাক দুই ভিন্ন কৰি মানে